মাক দেউতাকে নিজৰ ছোৱালীৰ ৰুমত CCTV কেমেৰা লগালে এইটো চাবলৈ যে তেওঁলোকৰ ছোৱালীৰ গাত সদায় নতুন নতুন দুখ পোৱাৰ চিন ক'ৰ পৰা আহে। আমি যেতিয়া শুই থাকোঁ আমি ক'ব নোৱাৰোঁ আমি সেই সময়ত কি কৰি আছোঁ, আৰু আপুনি যদি অকলে শুৱে তেন্তে এই কথা জনা আৰু অসম্ভৱ হৈ পৰে। ৰাতি আপুনি কি কৰিলে? সকলো মানুহৰে ৰাতি শোৱাৰ পাছত বেলেগ বেলেগ অভ্যাস থাকে। কিছুমানে গোটেই ৰাতি নাক বজাই শুই থাকে, আৰু কিছুমানে ৰাতি টোপনিত কথা কয়, আৰু কিছুমানেতো টোপনিত খোজো কাঢ়ে। আপুনি সঠিককৈ ক'ব নোৱাৰে টোপনিত আপোনাৰ লগত কি হ'ল। কিন্তু এই ছোৱালীজনীৰ লগত বহুত অসাধাৰণ ঘটনা ঘটিল। তাই শুই উঠি সদায় তাইৰ শৰীৰত নতুন নতুন দুখ পোৱাৰ চিন দেখা পাইছিল। প্ৰথমে এনেবোৰ ঘটনা মাজে মাজে ঘটিছিল, আৰু দুখ পোৱাৰ চিনো সৰু সৰু আছিল। সেইবাবে তাইৰ মাক দেউতাকে এই কথাত বেছি মন দিয়া নাছিল। কিন্তু সময় যোৱাৰ লগে লগে ঘটনাবোৰ বাঢ়িবলৈ আৰম্ভ কৰিলে। ছোৱালীজনীৰ গাৰ চিনবোৰ বেছি ডাঙৰ আৰু সঘনাই হ'বলৈ আৰম্ভ কৰিলে। তাৰ বাবে পৰিয়ালৰ সমস্যা বাঢ়িবলৈ আৰম্ভ হ'ল। কিয়নো ছোৱালীজনীৰ স্কুলৰ গ্ৰুপ ফুৰিবলৈ গৈছিল, আৰু তাত তাই সৰু সৰু ড্ৰেছ পিন্ধিছিল। তাৰ ফলত মানুহে তাইৰ শৰীৰৰ দুখ পোৱাৰ চিনবোৰ দেখা পালে। ফুৰিবলৈ যোৱা গ্ৰুপৰ মানুহে অথৰিটিক এই কথাটো ৰিপৰ্ট কৰি দিলে, আৰু মাক দেউতাকে ভাবিছিল এনে চিনবোৰ শৰীৰত আইৰণৰ কম হোৱাৰ বাবে হৈছে, যাৰ কাৰণে ডক্তৰ দেখুওৱাৰ কথাও তেওঁলোকে ভাবিছিল। কিন্তু তেওঁলোকে ডক্তৰৰ ওচৰত যোৱাৰ আগতে এই কথা এটা NGOয়ে গম পাইছিল, আৰু তেওঁলোকে ছোৱালীজনীৰ ঘৰলৈ আহিল। NGOক কোনোবাই কৈছিল যে ছোৱালীজনীক মাক দেউতাকে সদায় মাৰপিট কৰে বুলি। সেইবাবে NGOয়ে মাক দেউতাকক এৰেষ্ট কৰিবলৈ আহিছিল। মাক দেউতাকে জানিছিল তেওঁলোকে এনেদৰে একো কাম কৰা নাই বুলি, কিন্তু সকলো প্ৰমাণ মাক দেউতাকক দোষী সাব্যস্ত কৰিছিল। কিন্তু NGOয়ে ছোৱালীজনীক সোধাত তাই এনে একো হোৱা নাই বুলি ক'লে। শুই উঠাৰ পাছত এইবোৰ চিন দেখা পোৱাৰ কথা ক'লে, আৰু মাক দেউতাকে NGOক ক'লে তেওঁলোকে এই কথাৰ কাৰণ জানিব বিচাৰে, যাৰ কাৰণে তেওঁলোকে ডক্তৰৰ এপইণ্টমেণ্ট লৈ থৈছে। NGOয়ে কেছটো কিছু সময়ৰ বাবে ইয়াতে ৰখাই থ'লে। মাক দেউতাকে ছোৱালীজনীক ডক্তৰৰ ওচৰলৈ লৈ গ'ল, আৰু তাইৰ টেষ্টৰ ৰিপৰ্টৰ কাৰণে ৰৈ থাকিল। কিন্তু তাইৰ সকলোবোৰ ৰিপৰ্ট নৰ্মেল আহিল। এই কথাত মাক দেউতাক সুখী হৈছিল, কিন্তু কাৰণটোৰ কথা একো গম পোৱা নগ'ল যে ক'ৰ পৰা দুখ পোৱাৰ চিনবোৰ আহিছিল। তাইৰ দেউতাকে এদিন বজাৰৰ পৰা এটা CCTV কেমেৰা কিনি আনিলে, আৰু তাইৰ ৰুমত লগাই দিলে। এইটো জানিবলৈ যে ৰাতি তাইৰ লগত হয় কি। ৰাতি ছোৱালীজনীক মাক দেউতাকে শুৱাই কেমেৰা অন কৰি নিজেও শুব গুচি গ'ল। পাছদিনা ৰাতিপুৱা ছোৱালীজনীৰ ভৰিত দুখ পোৱাৰ চিন দেখা গ'ল। তাইৰ দেউতাকে লগে লগে কেমেৰাৰ ৰেকৰ্ডিং চাবলৈ আৰম্ভ কৰিলে। যিটো তেওঁ চালে সেইটো বহুত ভয় লগা আছিল। ছোৱালীজনী শুই থকাৰ সময়ত বতাহত ওপৰত উঠি আছিল। ইয়াৰ আচল ভিডিঅ' ইমান ভয়ানক যিটো মই দেখাব নোৱাৰোঁ। কিন্তু অসম্ভৱ কথা এইটো আছিল যে এনেদৰে তাই বতাহত কেনেকৈ উৰিব পাৰিছিল। তাইৰ মাক দেউতাকে বহুত ভয় খালে, আৰু পাছত মাক দেউতাকে ডক্তৰ আৰু পুলিচৰ ওচৰলৈ গ'ল আৰু এই ভিডিঅ'টো দেখালে। ডক্তৰে ক'লে এনেধৰণৰ বেমাৰ পৃথিৱীত আজিলৈকে ক'তো পোৱা নাই। বন্ধুসকল, আপোনালোকৰ কি ধাৰণা এইটো কি ধৰণৰ বেমাৰ নে আন কিবা, মোক তলত কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰি জনাব, আৰু আগলৈ এনেধৰণৰ ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।